ভালকে কওঁ শুনা মানে আৰু মুনু কি ডান্স কৰিবি ৰচকী মন আমাৰ হন আমাৰ বেষ্ট ফ্ৰেণ্ড তোমাৰ নামটো কি তোমাৰ কি গানত ডান্স কৰবা খুচু খুচু হে গাইজ নতুন ব্লগলৈ আপোনালোকক স্বাগতম আৰু মানে আজি সোণুমাৰ কিবা একক নৃত্য প্ৰতিযোগিতা আছে সোণুমাৰ স্কুলত যাম বলক আৰু পলম নকৰি হে গাইজ ফাইনেলি আমাৰ সোণুমা আয়া ভালকে কওঁ শুনা মানে আৰু মুনু কি ডান্স কৰিবি ৰচকী মন কিয় ডান্স কৰিবি সোণুমাৰ নাম কি তোমাৰ অলৰেডি মানুহ ডান্স কৰিবি তুমি চেৰেংকৈ ধুনীয়া হয় নেকি কি গানত ডান্স কৰবা মাঘৰ বিহু আৰু তুমি বাগৰি আমাৰ বেষ্ট ফ্ৰেণ্ড তোমাৰ নামটো কি তোমাৰ লাজ কৰিছে তুমি লাজ কৰিছা নেকি তোমাৰ নামটো তুমি ডান্স নকৰা তোমাৰ ভিডিঅ' চাইছিলোতো মই অলপমান কি গানত ডান্স কৰবা খুচু খুচু এতিয়া আমাৰ সোণুমা মঞ্চত উঠিব এই মঞ্চত উঠি আছে চাওক আপোনালোকে গাইজ আৰু মঞ্চত নাচিব গাগৰি গানত নাচিব হিন্দী নৃত্য প্ৰতিযোগিতাৰ
চিনেমা নামত এইবাৰ গাইজ আজি মানে চুনুমাই নাছিলে হিন্দী আৰু নৃত্য মানে মেইন ফাংচন প্ৰতিযোগিতাৰ কালি আছে তাৰ প্ৰথম কাৰণে গৰাকী এতিয়া যাম প্ৰতিযোগী ঘৰত প্ৰণৱ মণ্ডল কেনে লাগছে চুনুমা প্ৰণৱ কেনেহেন মণ্ডল লাগছে আপুনি ভাল? আহিব লাগে ইফালে আছে গাড়ী অন্যথা আমি আন প্ৰতিযোগীক মঞ্চলৈ গাইজ আহি পালোঁ ঘৰ আৰু কালি মানে মেইন ফাংচন আছে কালি দেখুৱাম আৰু এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি যাওক আজিলৈকে